কনছ চিন্তা কৰি পেলাই আগুৱাই তেওঁলোক কাম কৰাটো একান্ত জৰুৰী হৈ পৰিছে। ৰাইজৰ এবাৰ কোনো অল্টাৰনেটিভ নাথাকে। সেইকাৰণে মই কামনা কৰিছোঁ যে बिनि उनाव दङ आसा दैमारि उदालगुरिनि बिथाङा नेक्स्टआव दङ बारदै ब्रह्म क'क्राझारनिफ्राय बिनि उनाव दङ बेदान्त रय इस्लारि नेक्स्ट बेदान्त रय इस्लारि बिथाङाबो क'क्राझारनि बिथाङा तामुलपुराव नेक्स्ट दङ बिकि पण्डित बिथाङाबो क'क्राझारनि बिथाङा तामुलपुराव एपइन्टमेन्ट मोनदों। মই কৈছোঁ যে এইটো আগতে আগৰ মানে টাৰ্মৰ যিটো চিলেকশ্যন আছিলে আফটাৰঅল যিটো মানে এপইণ্টমেণ্ট হৈছে ইট ইজ ভেৰি মাছ ৱেলকাম। এতিয়া আমি CSB হিচাপতে একটা কথা জনাব পৰাটো মানে ভাল বুলি ভাবিছোঁ যে ইমিডিয়েটলি আমি কেইটামান ডিপাৰ্টমেণ্টৰ আমি কাম কৰিবলৈ সুযোগ পাই আছোঁ। ইণ্ডাষ্ট্ৰী আৰু ট্ৰেন্সপৰ্ট এইবিলাক মানে কম সংখ্যক হ'লেও আমি ইমিডিয়েটলি ৰিজাল্ট দিম। তাৰোপৰি প্ৰায় 100টা ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টাৰ গ্ৰেড 1 24টা আৰু ফৰেষ্ট গাৰ্ড 90। যিটো আমি ভেৰি ৰিচেণ্টলি ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ ফিজিকেল টেষ্ট হ'ব 16, 17, 18, 19 তাৰিখে এই অক্টোবৰতে। তাৰপাছত আমি নৱেম্বৰৰ ভিতৰতে আমি কমপ্লিটলি চিলেকশ্যনৰ প্ৰচেছটো আমি কমপ্লিট কৰিম। লিখিত পৰীক্ষা দি আমি কমপ্লিটলি কোৱালিটি মেইনটেইন কৰি অলপ ষ্টেণ্ডাৰ্ড ধৰণৰ কেণ্ডিডেটকে আমি চিলেকশ্যন কৰিব পাৰোঁ ফৰ দি ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট। ইয়াৰ কাৰণে আমি যোজনা চলাইছোঁ।